সো হে গাইজ কি খবৰ এণ্ড স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ তো বলক দেৰি নকৰি ভিডিঅ'টো বনাবলৈ যাওঁ তো টাইটেল থাম্বনেইল চাই হয়তো গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে তো এতিয়া কলেজত যাব কাৰণে ৰেডি তো কলেজত যাওঁ তো তাৰ পৰা আহি পিনে বস্তুটো আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ তো মজাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক তো বঢ়িয়াকৈ দেখাম গোটেইখিনি তো বঢ়িয়াকৈ চাই থাকক তো বস্তুটো হ'ল চশমা বুলি গম পাইছে এইযোৰ বেলেগ ধৰণৰ চশমা তো কি কেনেকুৱা হয় বস্তুটো আপোনালোকক বঢ়িয়াকৈ দেখাই আছোঁ তো এতিয়া যাওঁ ওলাই পিনে বাহিৰত বৰষুণ দি আছে তো এতিয়া যাম মজাকৈ বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ গোটেইখিনি তো বঢ়িয়াকৈ চাই থাকক তো এয়া ISBT পাই গ'লোঁ তো এতিয়া আপোনালোকে মজাকৈ কেইটামান চিনেমেটিক শ্বট চাই লওক তো এয়া বাহিৰতে চাৰিআলি বাইপাছটো পাই গ'লোঁ এতিয়া মোৰ লগৰটো আহিছে তো যাম একেলগে এতিয়া তো এতিয়া গৈ আছোঁ কলেজলৈকে তো আজি বহুত দিনৰ মূৰত কলেজ আহিলোঁ আজি তো এইকেইদিন বন্ধ আছিল পৰীক্ষা তো এতিয়া থাৰ্ড ছেমৰ আজি ফাৰ্ষ্ট ক্লাছ হ'ব তো এতিয়া দি আছে বৰষুণ দি আছে পূৰা ছাতি লৈ আহিছোঁ এয়া ছাতি লৈ আহিছোঁ বৰষুণ দি আছে আৰু বতৰটো ধুনীয়া একদম পূৰা ৰ'দ চ'দ নাই তো বঢ়িয়াকৈ দেখাই যাম বঢ়িয়াকৈ তো আমাৰ যেতিয়া এক্সাম মানে খতম হৈছিল তেতিয়া এই ধানবিলাক মানে ৰুই আছিল তো এতিয়া মানে ডাঙৰ হৈছে ভালেখিনি ডাঙৰ হৈছে তো তেতিয়া মানে ৰুই আছিল আৰু মোৰ পাতল আছিল আৰু এতিয়া ডাঙৰ হৈছে আৰু ঘন হৈ গৈছে পূৰা ভিউ চাওক না কি ধুনীয়া ভিউ আৰু ৰ'দ চ'দ নাই যে বতৰটো বহুত ধুনীয়া একদম ঠাণ্ডা বতৰ পূৰা তো এনেকুৱা বতৰত মজা লাগে আৰু ইয়াতে আগত গৈ আছে মই পূৰা ভিডিঅ' বনাই গৈ আছোঁ তো এইবিলাক ধানবিলাক ৰুইছে আৰু এনেকুৱা ডাঙৰ হৈছে আৰু এনেকুৱা আমি যেতিয়া এক্সাম খতম হৈছিল তেতিয়া মানে ৰুই আছিল তেতিয়া ডাঙৰ হৈ গৈছে আৰু ভিউটো চাওক না কি ধুনীয়া ভিউ একদম হেল্ল' হাই ভিউটো চাওক না কি ধুনীয়া ভিউ লগা হৈছে একদম আৰু কলেজৰ মানে এই বিল্ডিং দুটাৰ মাজেৰে মজা লাগে ভিউটো মানে অলপ মানে ফ্ৰেম টাইপৰ হৈ যায় ন বিল্ডিং দুটাৰ কাৰণে এইটো তো মজা লাগে আকাশখন পূৰা আৰু পথাৰবিলাক মজা লাগে ভিউটো তো কলেজৰ পৰা আহি গ'লোঁ এতিয়া বাইপাছ পালোঁ তো ইয়াতে বাইপাছত মানে ফ্লাইঅভাৰ বনাই আছে তো এইখিনি পূৰা ৰাস্তাটো বোকা হৈ গৈছে বৰষুণ দিয়াৰ কাৰণে এতিয়া বাছ চলি আছোঁ তো বাছ আহিলে এতিয়া যাম আৰু ঘৰত আৰু এই শৰাইঘাট দলং পাই গ'লোঁ তো ইয়াৰ পৰা যিটো বৰষুণ দিছে বাহিৰৰ পূৰা বৰষুণ দি আছে বাছৰ ভিতৰত আৰু পূৰা বৰষুণ দি আছে আৱাজতে গম পাইছে যে কি কেনেকুৱা বৰষুণ দি আছে পূৰা বহুত ডাঙৰকৈ আহিছে বৰষুণটো কলেজত মানে বেছি ভিডিঅ' চিডিঅ' নবনালোঁ আৰু কাৰণ কলেজত ক্লাছ হৈ আছে তো কলেজত মানে কলেজৰ পৰা মজা ভিডিঅ' পাব তো ফ্ৰেছাৰ্ছ আহি আছে আৰু কিবাকিবি আহি আছে কলেজত তো মজা ভিডিঅ' পাব কলেজৰ পৰা বৰষুণ যাওক বৰষুণ কমাই নাই শৰাইঘাটৰ সেইখিনিতো অলপমান লাহেই আছিল তো শৰাইঘাট দলং পাৰ হৈ জালুকবাৰী পাৰ হৈ অহাৰ পিছত যিটো জোৰে দিছে বৰষুণ পৰা সেয়া চাওক বৰষুণ সেইটো ভিউটো চাওক কি ধুনীয়া লগা হৈছে তোমাৰ আকাশখনৰ পৰা মাটিখিনি একদম কি ধুনীয়া ভিউটো লগা হৈছে একদম মানে ফ্লাইঅভাৰৰ কাম চলি আছে ইয়াতে তো ভিউটো মানে ধুনীয়া লগা হৈছে একদম আকাশখনৰ তো কলেজৰ পৰা আহি মানে অলপ ৰেষ্ট লৈ ল'লোঁ তো এতিয়া গধূলি হ'ল তো এতিয়া আপোনালোকক বস্তুটো দেখাই আছোঁ তো বস্তুটো আছে ইয়াতে তো বঢ়িয়াকৈ আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ বস্তুটো কি কেনেকুৱা হয় তো বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ তো মজাকৈ চাই থাকক আছে বস্তুটো তো বঢ়িয়াকৈ ইয়াতে আনবক্সিং কৰোঁ আৰু পেকিংটো চাওক কি মজা পেকিং একদম যিটো বাকচটো হয় চশমাযোৰৰ কি ধুনীয়া বাকচ তো বঢ়িয়াকৈ আনবক্সিং কৰি দিওঁ তো 3, 2, 1 তো ইয়াতে এনেকৈ আছে বস্তুখিনি তো মানে কি হয় মই দেখাই আছোঁ ফাৰ্ষ্ট তো এইযোৰ হ'ল মেইন চশমাযোৰ তো ইয়াতে লগাব পৰাকৈ আছে কিছুমান লেন্স এনেকুৱাকৈ লেন্স মানে এইবিলাক ছানগ্লাছ টাইপৰ হয় এইখন যেনেকুৱা ক'লা টাইপৰ এনেকুৱা দেখিছে এনেকুৱা দেখে তাৰপিছত ইয়াতেও আছে কেইখনমান ইয়াতেও আছে ইয়াত দুখনকৈ ভৰাই থৈ দিছোঁ টোটেল এনেকুৱা 5খন আছে এইখন হ'ল এনেকুৱা ব্লু টাইপৰ এনেকুৱা ব্লেক টাইপৰ দেখা পায় তাৰপিছত এইখন হ'ল ব্লেক পুৰা তো এনেকুৱা দেখা পায় তো ইয়াতেও আছে দুখন
তো এইখন হ'ল ৰাতি পিন্ধিবৰ কাৰণে ৰাতি পিন্ধিলে পুৰা ক্লিয়াৰ দেখা পাই চাওক কি ধুনীয়া দেখা পাইছে তো এইখন হ'ল ৰাতি পিন্ধা আৰু এইখন হ'ল ৰ'দত লগোৱা ৰিফ্লেক্টিভ টাইপৰ এখন এনেকুৱা ৰিফ্লেক্টিভ টাইপৰ মই ভিডিঅ' বনাই আছোঁ আপোনালোকে দেখা পাই আছে মই ভিডিঅ' বনাই আছোঁ আপোনালোকে দেখা পাই আছে এনেকুৱা ৰিফ্লেক্টিভ টাইপৰ হয় এনেকুৱা এইখন ব্লেক টাইপৰ এনেকুৱা দেখা পায় ব্লেক তো মানে চশমাযোৰ বেলেগ কিয় হয় কাৰণ মানে যিবিলাক মানুহে ধৰক পাৱাৰ চশমা পিন্ধে মই এতিয়া ধৰক পাৱাৰ চশমা পিন্ধোঁ তো ধৰক মই এতিয়া ধৰক ৰ'দত ওলাই গ'লে এইযোৰে পিন্ধি থাকিব লাগিব কাৰণ এইযোৰ নহ'লে মানে মই দেখা নাপাম মানে ভালকৈ দেখা নাপাওঁ আৰু তো এইযোৰ নহ'লে মই ভালকৈ দেখা নাপাওঁ এতিয়া ৰ'দত ওলাই গ'লেও এইযোৰে পিন্ধি থাকিব লাগিব এইযোৰ চশমা দি মানে কি হৈছে ৰ'দত যদি ওলাই যাওঁ তেতিয়া মানে মই সেই যিখন এই গ্লাছকেইখন যে আছে সেইখন এনেকৈ চশমা লগাই লৈ পিনে মানে ছানগ্লাছ টাইপৰ কাম কৰিব মানে ধৰক মইতো এতিয়া ছানগ্লাছ পিন্ধিব নোৱাৰোঁ বা যিসকল মানুহে পাৱাৰী চশমা পিন্ধে সিহঁতেতো ছানগ্লাছ পিন্ধিব নোৱাৰে তো সেই মানুহসকলৰ কাৰণে এই বস্তুটো মজা বস্তু বনাইছে তো মানে চশমা নতুন এইযোৰ মানে ভাঙিছে তো সেইটো কাৰণে নতুনকৈ ল'ব গ'লোঁ তো মই ফাৰ্ষ্ট দেখিছিলোঁ এনেকুৱা এখন গ্লাছ লগাব পৰা তো মই দোকানখনত যেতিয়া গ'লোঁ তো তেতিয়া দোকানীটো মানে 5খন গ্লাছ লগাব পৰা এইযোৰ ওলাই দিলে তো দামটো বেছি মানে ডিফাৰেঞ্চ নাই এখন আৰু 5খনৰ লেন্স থকাৰ মাজত তো 200-300 মান টকাৰ ডিফাৰেঞ্চ সেইকাৰণে 5খন টকাটো লৈ ল'লোঁ কাৰণ এইখন মানে বেলেগ বেলেগ ৱেডাৰত বেলেগ বেলেগ চেঞ্জ কৰি পিন্ধিব পাৰি এতিয়া ধৰক বেলেগ বেলেগ কিমান ধুনীয়া ধুনীয়া ধৰণৰ মানে ছানগ্লাছ দোকানত পায় তো আমিতো এইবিলাক পিন্ধিব নোৱাৰোঁ তো এইবিলাক মানে পিন্ধিব পাৰি আৰু ধৰক মানে এতিয়া ৰ'দত ওলাই গ'লে এইযোৰে পিন্ধি থাকিব লাগে তো এইযোৰৰ ইউ ভি প্ৰটেক্ট হয় ইউ ভি প্ৰটেক্ট হ'লেও মানে ছানগ্লাছে যিটো কাম দিয়ে ইউ ভি প্ৰটেক্টো কাম দিয়ে কিন্তু ধৰক মানে ছানগ্লাছে ধৰক মানে ৰ'দৰ পোহৰটো অলপ ক'লা ক'লা টাইপৰ দেখাই দিয়ে তো ইউ ভি প্ৰটেক্টেতো এইটো ৰ'দৰ ৰশ্মিটো আহাত বাধাহে দিয়ে তো মানে ছানগ্লাছ টাইপৰ এইটো পিন্ধি ল'ব পাৰি তো সেইটো কাৰণে এই চশমাটো বহুত ভাল বুলি ভাবিলোঁ তো সেইটো কাৰণে আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু তো যিসকলে জানেতো জানে আৰু যিসকলে নাজানে সেইসকলক মানে দেখালোঁ আৰু বস্তুটো কেনেকুৱা তো কেনেকৈ ফিট কৰিব পাৰে গোটেইখিনি দেখাই আছোঁ মই তো এইযোৰ হ'ল চশমাযোৰ ন তো ইয়াতে এইযোৰ পাৱাৰী গ্লাছ লাগি আছে এইযোৰ চশমাযোৰ এনেকুৱা তো ইয়াতে লাগি আছে এইযোৰ এই যিখন গ্লাছ হয় সেইখন পাৱাৰী গ্লাছ আৰু ইউ ভি প্ৰটেক্ট থকা চাওক ইউ ভি প্ৰটেক্ট থকা গ্লাছ সেইখন পাৱাৰী গ্লাছ তো ইয়াতে মানে এই চশমাযোৰ লগালে তো এইখন লেন্সে লৈছোঁ এইখন লেন্সৰ এনেকুৱাকৈ মেগনেট থাকে এই লেন্সখনতো থাকে আৰু ইয়াতেও থাকে ইয়াতে পিছফালৰ পৰা দেখা পায় মেগনেটটো এইটো চাওক এইটো মেগনেট এইটো যে আছে এইটো মেগনেট মানে আগফালে ওলাই দিয়া নাই আৰু তেতিয়া মানে শ্ব'টো বেয়া হৈ যাব যে তো এনেকৈ কৰি জাষ্ট লগাই দিলে হ'ল এনেকৈ লগাই দিলে হ'ল ইয়াতে এইটো নট থাকিব এইটো এনেকৈ এইটো যে আছে এইটো নট এনে ইয়াতে মানে লক এটা থাকে আৰু ইয়াতে মেগনেট দুটা লাগি যায় তো ধুনীয়া এনেকুৱা চশমা হৈ যায় তো পাৱাৰৰো কাম কৰিল ছানগ্লাছৰো কাম কৰিল এতিয়া ধৰক ৰ'দত ওলাই গ'লেও এইটো পিন্ধি গ'লে মানে কোনো প্ৰব্লেম নাই আৰু মানে ছানগ্লাছৰো কাম কৰিল লগতে মানে পাৱাৰ চশমাৰো কাম কৰিল তো এতিয়া যিবিলাক মানুহে ধৰক পাৱাৰ চশমা পিন্ধে ছানগ্লাছ পিন্ধিব নোৱাৰে তো সিহঁতৰ কাৰণে এইযোৰ মানে বহুত মানে ভাল আৰু এইযোৰ ওলাইছে সেইটো কাৰণে মানে আপোনালোকক দেখালোঁ আৰু চশমাযোৰ মানে যাতে যিসকল মানুহে পাৱাৰী চশমা পিন্ধে তো মানে সিহঁতৰ কাৰণে মানে হেল্পফুল হ'ব আৰু বুলি ভাবি কিনে ভিডিঅ'টো মই বনালোঁ তো মানে এইযোৰ চশমা যিসকলে জানেতো জানে আৰু যিসকলে নাজানে সেইসকলক ক'লোঁ আৰু এতিয়া আইফ্লু মানে চলি আছে তো সেইটো কাৰণেও মানে এইযোৰ কাম দিয়ে মানে ছানগ্লাছ টাইপৰ তো মানে ঝোলা চোলাৰ বতৰ এইটো টাইমত তো মানে ঝোলা বা ৰ'দ বহুত মানে এতিয়া দেখিছে কিমান ৰ'দ আহে কিমান ৰ'দ ওলায় মানে আগতকৈ মানে ৰ'দৰ হাৰটো মানে বাঢ়ি গৈছে ইমান ৰ'দ দিয়ে দিনত তো ৰ'দত মানে চকুত যাতে এফেক্ট নহয় ৰ'দৰ পোহৰে যাতে চকুত এফেক্ট নকৰে তাৰ বাবে এইটো পিন্ধিব পাৰি এতিয়া নৰ্মেল মানুহেতো ছানগ্লাছ পিন্ধিব পাৰে কিন্তু ধৰক আমি যিবিলাকে পাৱাৰ চশমা পিন্ধোঁ আমিতো হোৱাইট গ্লাছখনে পিন্ধিব লাগে এনেকুৱা তো গতিকে এইখন যেতিয়া এইযোৰ চশমা ওলোৱাৰ কাৰণে ভাল হৈছে এতিয়া ছানগ্লাছখন লগাই ল'ব পাৰিম তো এইটো কাৰণে আপোনালোকক হেল্পফুল হ'ব বুলি ভাবি কিনে ভিডিঅ'টো বনালোঁ তো নৰ্মেল মানুহৰ কাৰণে নহয় এইযোৰ মানে ধৰক যিবিলাকে পাৱাৰ পিন্ধে সিহঁতৰ কাৰণে মানে এইযোৰ ল'ব লাগে কাৰণ নৰ্মেল মানুহেতো কম দামত ছানগ্লাছ কিনিব পায় তো এইযোৰ অলপ দাম পৰি যায় ধৰক 3000 3,500 এনেকুৱা দাম পৰি যায় এইযোৰ কিনাতে তো এইটো কাৰণে মানে যিসকলে পাৱাৰ চশমা পিন্ধে সেইসকলৰ মানে এইযোৰ মানে ভাল আৰু হেল্পফুল হ'ব কাৰণ এনেওতো পাৱাৰ চশমা ফ্ৰেম ল'লে তেনেকুৱা দামেই পৰে তো সেইটো দামত সেনেকুৱা নৰ্মেল ফ্ৰেম নলয় সেইটো ফ্ৰেম লৈ ল'ব পাৰে বা বেলেগ বেলেগ ডিজাইনো পায় তো মই এইটো ভাল লাগিছে তো মই এইটো লৈ ল'লোঁ তো এইযোৰ চশমা মানে ভাঙিছে সেইটো কাৰণে এইটো লৈ ল'লোঁ তো আপোনালোকক দেখালোঁ ভিডিঅ'টো তো এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ তো ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মানে হেল্পফুল হ'ব বুলি তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক এটা কমেণ্টো কৰি দিব ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে তো যদি কাৰোবাৰ বাবে হেল্পফুল হৈছে তো কমেণ্ট এটা কৰি দিব তো তেতিয়াও ভাল লাগিব তো আকৌ তো চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আকৌ কমেণ্টত নতুন ভিডিঅ' তো তেতিয়ালৈ টিল দেন বাই বাই তো ধুনীয়া আৰু ভিডিঅ' আহি আছে কলেজতো মানে ফেচাৰ্ছ বা তেনেকুৱা কিবা কিবি প্ৰগ্ৰেম আহি আছে বা আৰু ধুনীয়া দুৰ্গা পূজা আহি আছে দুৰ্গা পূজালৈকে বাৰু টাইম আছে অলপ কিন্তু কলেজৰ ফেচাৰ তেনেকুৱা ভিডিঅ' কিছুমান আহি আছে
টিচাৰ ডে আহিছে, টিচাৰ ডেটো কলেজত কিবা হ'ব বুলি শুনিছোঁ। তো যদি হয়তো ভিডিঅ' পাবই নিশ্চয়। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। তো এতিয়া তেলদিন এটা বাই বাই।